আপোনাকো কিন্তু এণ্টি হিন্দু বুলি ক'বলৈ অলপো বেয়া নালাগিব যদিহে আপুনি এই মক্কেলটোক এতিয়াও ফ'ল' কৰে। কাৰণ ই ষ্টাৰ্টিঙৰ পৰা আমাৰ সনাতন ধৰ্মৰ এগেইনষ্টত আছিলে, কিন্তু এতিয়া সি তাৰ নিজৰ লিমিট ক্ৰছ কৰিছে। ৰিচেণ্টলি সি ৰাম নৱমী স্পেচিয়েল এটা ভিডিঅ' উলিয়াইছে, য'ত প্ৰথমে আপোনালোকে তাৰ ভিডিঅ'ৰ টাইটেলটো চাই লওক। আৰু সেই ভিডিঅ'টো সি কৈছে যে ভগৱান ৰাম আৰু শ্ৰীকৃষ্ণই হেনো মদ খাইছিলে, মাছ মাংস খাইছিলে, আৰু তাৰ প্ৰমাণ হিচাপে সি ৰামায়ণ আৰু মহাভাৰতৰ কিছুমান শ্লোকো মানুহৰ আগত দাঙি ধৰিছে। আৰু সেই শ্লোকবোৰৰ জৰিয়তে সি আমাৰ হিন্দু মানুহখিনিক কমপ্লিটলি মিছলিড কৰিব ট্ৰাই কৰিছে, কাৰণ সি যোনবোৰ ইণ্টাৰপ্ৰিটেশ্যন দিছে সেইবোৰ কমপ্লিটলি ভুল। কিছুমান ডাবল মিনিং থকা ৱৰ্ড যোনবোৰ হিন্দীৰ সৈতে শুনিবলৈ একেই, কিন্তু সংস্কৃতত তাৰ মিনিং বেলেগ। সেইবোৰ ৱৰ্ড ইউজ কৰি পেলাই সি কমপ্লিট চেণ্টেন্সটোৰ মিনিংটো সি বেলেগ কৰি দিছে। কাৰণ সি জানে যে তাৰ ছাবস্ক্ৰাইবাৰ এটা ডাঙৰ অডিয়েন্স হিন্দু মানুহখিনি হয়, যোনে তাক ব্লাইণ্ডলি ফ'ল' কৰে, কাৰণ তাক মানুহে ফিফ্থ পিলাৰ অফ ডেমক্ৰেচি বুলি ভাবে। আৰু সেই মানুহবোৰে ফেক্ট চেক নকৰাকে তাক ব্লাইণ্ডলি বিশ্বাসো কৰে। চ' দেট আমাৰ হিন্দু মানুহখিনিয়ে নিজৰ ধৰ্মটোকে বেয়া পায়, নিজৰ ধৰ্মৰ এগেইনষ্টত হৈ যায়। সি মোদীৰ ওপৰত ভিডিঅ' বনায়, বিজেপিৰ ওপৰত ভিডিঅ' বনায়, বলিউডৰ ওপৰত ভিডিঅ' বনায়, কোনো ক'বলগীয়া নাই। কিন্তু সি কিছুমান মিছা ইনফৰমেশ্যনৰ জৰিয়তে ভগৱান শ্ৰীকৃষ্ণ আৰু ৰামৰ চৰিত্ৰত যিদৰে দাগ লগাইছে, সেইটো কিন্তু 100 কোটি হিন্দু আস্থাৰ অপমান। আৰু হিন্দু মানুহখিনিক নিজৰ ধৰ্মৰ প্ৰতি হেট স্প্ৰেড কৰিবলৈ যোনটো প্লেনিং কৰিছে, সেইটো কিন্তু ফিউচাৰত আমাৰ হিন্দু মানুহখিনিৰ কাৰণে বহুত বেছি ডেঞ্জাৰাছ হ'ব। আৰু মইতো এটা কথা বুজি পোৱা নাই যে বিজেপি গভৰ্ণমেণ্ট যোনে আমাৰ হিন্দু মানুহখিনিক ৰাম মন্দিৰ বনাই দিলে, সেই বিজেপি গভৰ্ণমেণ্টে ৰামৰ বিষয়ে আজি বেয়াকে কোৱাৰ পিছতো মনে মনে কেনেকৈ আছে। আৰু আপোনালোকে এটা বস্তুৰ প্ৰতি কনচাৰ্ণ হওক যে আমাৰ সংস্কৃতৰ যোনবোৰ শ্লোক আছে সেইবোৰ হৈছে এনক্ৰিপ্টেড শ্লোক। তো সেই শ্লোকবোৰ পঢ়িলে ডাইৰেক্ট যোনটো মিনিং বুজি পোৱা যায়, সেইটো মিনিং নুবুজাবও পাৰে। তো আপোনালোকে সংস্কৃত ভাল জনা মানুহৰ ওচৰত গৈ পেলাই তাৰ নলেজটো লওক, বা নিজে ডিপ ৰিচাৰ্চ কৰি তাৰ মিনিংটো বুজিবলৈ চেষ্টা কৰক। বাকী আপোনালোকৰ কি অপিনিয়ন এবাৰ নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব।